কি কৈছা তুমি মস্তি বস্তুটা বনাই কেকুৰা চাটনি আৰু কেকুৰাটো আমি পুৰা পুৰি ল'লো তো আমাৰ ক্ৰিমি চিকেন পুৰা ৰেডি হৈ গ'ল দিয়া দেই ক্ৰিমি চিকেন উলিয়াই দিছোঁ একদম বঢ়িয়াকৈ খাব চবে ৰাইজে এইডাল কুকুৰক দিলেও নাচালেগে এতিয়া তহঁতি এনেকুৱাকৈ খালি মজা বস্তু এটা লৈছো দেই তোমালৈ মোলৈ লৈ আহিছা তোমালৈ লৈছো কাইলৈ ৰাতিপুৱা পুৰা ঘৰ চফা কৰিবা ঘৰ নে বাহিৰ বাহিৰ চফা কৰিবা ই ভাল হ'ব এই আগফালে যে পাতখিনি দিয়ে তাকে সৰাবলৈ ভাল হ'ব খতৰনাক পানী আজি টোপনি ধৰিছে বোলে অলপ অকলকে ঠিকে আছিলে মোবাইল চাই আছিলে এতিয়া আছামিজ পঢ়িবলৈ কোৱাৰ লগে লগে পুৰা ফিউজ হৈ গ'ল হৰা মোবাইল চোৱা নালাগে তুমি পঢ়িব বুজিছা উঠা শুনিছানে তৰা আলহী যে কিবা স্পেচিয়েল মাল এটা বনোৱা আজি স্পেচিয়েল মাল কেনেকুৱা মাল আলহী স্পেচিয়েলে খায় এইগৰাকী আলহী ক'ৰ গাহৰি বাহিৰে একোৱে নাই ন কালাৰ গাহৰি খাই খাই একদম বিলাতী অষ্ট্ৰেলিয়ান গাহৰি নিচিনা কালাৰ অষ্ট্ৰেলিয়ান গাহৰি কালাৰ সেইকাৰণে জানে কি বনাবা কোৱা স্পেচিয়েল কিবা বনোৱা ৰুটি আৰু বুট দাইল ৰুটি আৰু বুট দাইল খাম নি চিকেন মানে মলাই চিকেন কিবা বনোৱা তুমি ভাল বনোৱা নহয় মই ভাল বনাওঁ টোপনিয়ে গ'লা নি কি হ'ল তুমিহে ভালকে বনোৱা মালাই চিকেনটো তুমিয়ে বনাবা আকৌ মোৰ টোপনিয়ে ধৰিছে উঠা আলহী অহাৰ পিছত আৰু এতিয়া টোপনি ধৰিছে মোৰ হাতৰ অৱস্থা নাইকিয়া হৈ গৈছে চাওঁ হাতকেইখন ক্ষয় গৈছে নি চাওঁ কেনেবাকে তো অৱয়সত এতিয়া চিকেন বনোৱা পাল মোৰে পৰিলে এতিয়া মই চিকেন বনাব লাগিব তো কেনেকে বনাম কি কৰিম সকলো আপোনালোকক ভিডিঅ'টো দেখাই থাকিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া বনাব লাগিব বোলে মালাই চিকেন তো মালাই চিকেনৰ ৰিকুৱেষ্ট আহি গ'ল আৰু মালাই চিকেন এতিয়া মই বনাব লাগিব আৰু এটা স্পেচিয়েল বস্তু ঘৰত আছে সেইটো হৈছে কেকুৰা তো কেকুৰাৰ চাটনি এটা বনাম কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব এইটো মানে একদম মজা লাগে খাই পেলাই তো মই বিৰাট ভাল পোৱা খাই তো আপোনালোকৰ কাৰণে আজি সেই চাটনিটো বনাই দেখাম তো ভিডিঅ'টো চাই থাকিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু কোনকৈ চাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো মালাই চিকেন বনাম তো মালাই চিকেন বনাবৰ কাৰণে মই লৈ আহিছোঁ এতিয়া বজাৰৰ পৰা চিকেন আৰু চিকেনখিনি ভালকৈ ধুই লৈছোঁ মোৰ অলপ মানে বনোৱা প্ৰচেছটো অলপ বেলেগ বহুতে কি কৰে প্ৰথমে চিকেনখিনি মেৰিনেট কৰে মই কি কৰিম এতিয়া চিকেনখিনি প্ৰেছাৰত দি এটা হুইচেল মাৰি হাফ বইল কৰি ল'ম তো চিকেনখিনি বইল কৰি ল'লোঁ এটা হুইচেল মাৰি পেলাই এতিয়া চিকেনখিনি মেৰিনেট কৰিম তো বইল চিকেনখিনি মেৰিনেট কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমে ইয়াত অলপমান নেমু দিম এতিয়া আমি তাৰপিছত দিম জিঞ্জাৰ গাৰ্লিকৰ পেষ্ট তো জিঞ্জাৰ গাৰ্লিকৰ পেষ্ট লৈ আহিছোঁ তো জিঞ্জাৰ গাৰ্লিক পেষ্ট দিম তাৰপিছত কি দিম আমি অলপমান চয়া চচ দিম অলপমান চয়া চচ দি দিলোঁ অলপমান সোৱাদ অনুযায়ী আমি নিমখ দিম অলপমান দিম টমেটো চচ দিম অলপমান এতিয়া বঢ়িয়াকৈ চিকেনখিনি চব মিক্স কৰিম মিনিমাম আধা ঘণ্টা যদি বেছি পায় তেতিয়া 1 ঘণ্টামান কৰিব মিনিমাম আধা ঘণ্টা আমি এতিয়া মেৰিনেট হ'বলৈ ৰৈ দিম তো চিকেনখিনি আমাৰ মেৰিনেট কৰা হৈ গ'ল 1 ঘণ্টা মই মেৰিনেট কৰি ল'লোঁ আপোনালোকৰ যদি সময়ৰ অভাৱ হয় তেতিয়াহ'লে আধা ঘণ্টামান কৰিলে হ'ব তো চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল এতিয়া আমি চিকেনখিনি কি কৰিব লাগিব চিকেনখিনি অ'ভেনত আমি বেক কৰিম তো অ'ভেনত বেক কৰিবৰ কাৰণে যিখন এটা প্লেট থাকে সেই প্লেটখন আমি লৈ ল'ম ট্ৰেখন একচুৱেলি প্লেট নহয় ট্ৰেখন আৰু ট্ৰেখনত অকণমান আমি অইলিং কৰি ল'ম তো অলপমান আমি তেল দিম ট্ৰেখনত তো তেল দিয়াৰ পিছত ধুনীয়াকৈ তেলটো আমি ট্ৰেখনত লগাই দিম এনেকৈ তো ইয়াক আমি অ'ভেনত দি পেলাই অলপ মানে ৰ'ষ্ট কৰি ল'ম চিকেনটো তেতিয়া বাটাৰ চিকেনটো অলপ তোমাৰ কি বাটাৰ চিকেন নহয় এইটো কি বুলি আছিলে আপুনি ক্ৰিমি চিকেন তো ক্ৰিমি চিকেনটো বনাই আছোঁ কেনেকুৱা হয় কি হয় খাই পেলাই আপোনালোকক জনাম আৰু আপোনালোকেও যদি ৰেচিপিটো চাই ভাল পায় তেতিয়া বনাব আৰু বনাই পেলাই যদি ভাল হয় মোক কমেণ্ট কৰি জনাব তো অ'ভেন ৰেডি কৰি ল'লোঁ পূৰা একদম ওপৰত উঠি আছিলে ধোঁৱা চাঙৰ পৰা নমাই আনিছোঁ অ'ভেনটো ইমান কামত লগোৱা নহয় অলপ ওপৰ চবৰ লেতেৰা হৈ আছে অলপ তো এতিয়া অ'ভেনত চিকেনটো দিম তো অ'ভেনটো প্ৰি হিট কৰিব লাগিব প্ৰথমে তো অ'ভেনটো প্ৰি হিট কৰি ল'ম 10 মিনিটৰ কাৰণে এতিয়া আমি তো আমাৰ অ'ভেন প্ৰি হিট হৈ গ'ল এতিয়া আমাৰ যিখিনি চিকেন আছিলে তো চিকেনখিনি আমি অ'ভেনত ভৰামগৈ এতিয়া চিকেনখিনি আমি অ'ভেনত ভৰাই দিম অ'ভেন প্ৰি হিট হৈ গ'ল তো বঢ়িয়াকৈ চিকেনখিনি ভৰাই দিছোঁ এতিয়া অ'ভেনৰ ভিতৰত আৰু অ'ভেনৰ ঢাকটা বন্ধ কৰি দিম আৰু এতিয়া অ'ভেনটো আমি 30 মিনিটছৰ কাৰণে 200 ডিগ্ৰী চেণ্টিগ্ৰেডত 30 মিনিটছ আমি এই চিকেনখিনি এতিয়া ৰ'ষ্ট কৰিম ইয়াত আমাৰ চিকেনটো ৰ'ষ্ট হৈ আছে তো চিকেনটো ৰ'ষ্ট হৈ থাকোঁতে আমি যিটো কেকুৰা চাটনি বনাম তো কেকুৰা চাটনিটো প্ৰিপেৰেশ্যন কৰি লওঁ কেকুৰা চাটনি বনাবৰ কাৰণে আমাক লাগিব 2টা জলকীয়া
জলকীয়া অলপমান আদা ধনিয়া পিঁয়াজ আৰু এটা নহৰু আৰু এইফালে আছে আমাৰ কেঁকুৰা তো কেঁকুৰাখিনি একদম বঢ়িয়াকৈ ধুই লৈছোঁ একদম ধুই পেলাই পূৰা চফা কৰি লৈছোঁ এতিয়া আমি কি কৰিম আমি কেঁকুৰাখিনি এতিয়া আমি জুইত পুৰিব লাগিব তো জুইত পুৰিম আৰু এইফালে আদা নহৰুবোৰ জলকীয়া এইখিনি আমি জুইত পুৰিম তাত পুৰি পেলাই ইয়াৰ একদম বঢ়িয়া আছে এটা চাটনি বনাম আজি দেই মজা লাগে চাটনিটো খাই একচুৱেলি কেঁকুৰাটো জুইত পুৰিলে মানে একদম যদি খৰি জুইত পুৰে তেতিয়া টেষ্টটো বেছি হয় কিন্তু এতিয়া কি কৰিব টাউনত উপায় নাই তো আমি কি কৰিম আমি গেছত দি দিম এনেকৈ এই যোগাৰটো কৰি পেলাই এনেকৈ আৰু গেছত আমি এতিয়া কেঁকুৰাবোৰ উঠাই দিছোঁ তো কেঁকুৰাবোৰ আমি পুৰি ল'ম গেছত দি পেলাই বঢ়িয়াকৈ দেই কি কৰিছা তুমি মস্তি বস্তু এটা বনাই আছো কেঁকুৰা চাটনি তুমিতো বেলেগ বস্তু বনাব বেলেগ বস্তুটো বনাই আছো লগত মানে কেঁকুৰা চাটনিটো আজি কেঁকুৰা লৈ আছিলে খাবলৈ মন গ'ল সেইকাৰণে বনাই দিছোঁ আৰু তো ৰাইজকো খুৱাই চাওঁ কোনে কোনে খাব পাৰে খাব আৰু তো কেঁকুৰা চাটনিটো মানে বৰ মজা লাগে খাই তো আজি সেইকাৰণে কেঁকুৰা চাটনিকে বনাই দিছোঁ গোন্ধাইছে বোলো বাহিৰলৈকে বোলো কি বনাইছা বোলো আদা নহৰু পিঁয়াজ ধনিয়া জলকীয়া এইবোৰ চব লৈ লৈছোঁ তো সেইখিনি আমি পুৰিব লাগিব তো মস্তি চাটনি এটা বনাম এটা বিৰাট টেষ্টি হয় খাই পোৱা নাই চাগে মানে খাই পোৱা নাই ধৰ তুমি কোৱাই নে খাব পাৰিম জানো পাৰা নোৱাৰাটো পিছৰ কথা কিন্তু মোক কওঁতে মুখত পানী আহি গৈছে এইখিনি পুৰা হৈ গ'ল মই এতিয়া অকণমান পুৰিও হ'ল গেছটো জ্বলাই থৈছে যে নাই লগালে এতিয়া আৰু পুৰি মানে এইখিনি এতিয়া আঁতৰাম সেইখিনি আঁতৰাই পেলাই কি কৰিম গম পাইছোঁ এইখিনি আঁতৰাই লৈছোঁ ন আঁতৰাই পেলাই লগালে আমাৰ গোন্ধাব একদম মুখত পানী আহি গৈছে কি ক'ম আৰু দেই এইখিনি পুৰি হৈ গ'ল এতিয়া আমি কি কৰিম এই পিঁয়াজকেইডোখৰ নহৰুটো আদা ডোখৰ আৰু জলকীয়াকেইটা অলপ অলপ পুৰি ল'ম তেতিয়া মানে ফ্লেভাৰটো বিৰাট মজা আহে স্মকি ফ্লেভাৰ এটা আহে যে এই স্মকি ফ্লেভাৰটো আনিবৰ কাৰণে মানে পুৰা কামটো কৰি আছোঁ মই ভাবিছোঁ তুমি বেলেগ কিবা বনাই আছা বনোৱা আমি খাবলৈ পালেই হ'ল মইতো বনাওঁ সদায় কোনে বনাই খানা খানা কোনে বনাই মই হেল্প কৰোঁতো কৰা হেল্পাৰটো মই বুলি নকওঁ হেল্প কৰা আৰু কিছুমান বস্তু বাৰু তুমিও বনোৱা মই নবনাওঁ বুলি নকওঁ বাৰু মই আৰু ইমান নাজানো আৰু মই এনেই হাতখন লৰা আৰু দুটামান বস্তু বৰ ধুনীয়া বনোৱা দেই পায়সটো একদম পুৰা একদম স্পেচিয়েল পায়স পনীৰটো পিঁয়াজ পলাইছে এইখিনি পুৰি লওঁ হ'ব এইখিনি পুৰি লওঁ পুৰি পেলাই চাটনিটো বনাম বনোৱাৰ পিছত খাই পেলাই টেষ্ট কৰি পেলাই ক'বা কেনেকুৱা হৈছে দেই মই আকৌ এই বুট অলপ বইল কৰি থৈছিলোঁ পাই বুটেদি কি বনাবা আকৌ মায়ে জানো এইবোৰ খাব সেইকাৰণে বুট কেইটামান বইল কৰি থৈছিলোঁ বুট আৰু পনীৰ দি অলপ এই টাইপ বনাই দিবা চলা পনীৰ আনিছে জানো পনীৰ আনিলোঁ চব আছে বস্তু ৰেডি আছে অকল খালেই হ'ল বনাই চাম কুকুৰাৰ লগত লাগি থাকোঁতে আমাৰ চিকেনটো পূৰা ৰ'ষ্ট হৈ ৰেডি হৈ গ'ল এতিয়া আমি চিকেনটো বনাম দেই এতিয়া চিকেনটো বনাম ক্ৰিমি চিকেনটো বনাম আৰু এইফালে চাটনিটো যেতিয়া কেঁকুৰাকেইটা ঠাণ্ডা হৈ যাব ন এতিয়া গৰম হৈ আছে পুৰি থৈছোঁ কেঁকুৰাকেইটা ঠাণ্ডা হোৱাৰ পিছত আমি কেঁকুৰা চাটনিটো বনাম তো এতিয়া আমি চিকেনৰ আমাৰ ক্ৰিমি চিকেনটো বনাই লওঁ দেই তো আমাৰ চিকেনখিনি পূৰা ৰ'ষ্ট হৈ গ'ল দেখিছে এটা বঢ়িয়াকৈ আমি ৰ'ষ্ট কৰিলোঁ এতিয়া চিকেনখিনি আমি কি দিব লাগিব চাট মছলা দিব লাগিব দেই এনেকৈ খাবলৈ ভাল হৈছে দেখোন এনেকৈ খাবলৈ ভাল হৈছে নহয় বনাইছোঁ ক্ৰিমি চিকেন যে এনেকৈ খাই দিলে কেনেকৈ হয় ইয়াৰ প্ৰচেছ বহুত দেখোন সেইটো অকণমান মানে মই অলপ বেলেগ ধৰণে বনাওঁ বেলেগ ধৰণে বনাওঁ মোৰ ক্ৰিমি চিকেনৰ অকণমান ষ্টাইলটো বেলেগ আৰু সিজিয়ে গ'ল পুৰা সিজি আছে চাট মছলা পুৰা দিয়া আছে এতিয়া কেৰাহী উঠাম এতিয়া আমি ইয়াত যিটো চচ লাগিব আমাৰ ক্ৰিমি চিকেনৰ চচটো এতিয়া চচ বনাবৰ কাৰণে কেৰাহী উঠালোঁ তো এতিয়া আমি চচটো বনাম ক্ৰিমি চিকেনৰ তো কেৰাহী গৰম কৰি ল'লোঁ তো কেৰাহী গৰম কৰি কি কৰিম ইয়াত একদম গুড এমাউণ্ট অফ বাটাৰ দেখিছেনে ভালকৈ বাটাৰ দিব লাগিব বাটাৰ দিলোঁ এতিয়া কি কৰিম অকণমান আমাৰ এডিবল অইল মানে আমাৰ ৰিফাইন অইল অকণমান দি দিম নহ'লে বাটাৰটো কি জ্বলি যাব পাৰে খাবলৈ ভাল কৰিবলৈ অকণমান যত আৰু এতিয়া ইয়াত আমি কি দিম অলপমান নহৰু কাটি থৈছোঁ নহৰু দিম নহৰুটো একদম ভালদৰে ভাজিম এতিয়া ইয়াত তেতিয়া আমি কি কৰিলোঁ গম পাইছেনে মানে বাটাৰখিনিত অলপমান নহৰু দিলোঁ আপোনালোকে দেখালোঁ নহৰুখিনি ভালদৰে ভাজি ল'ম ভাজি পেলাই এতিয়া আৰু এটা বস্তু দিম ইয়াত সেইটো হৈছে আপোনাৰ জালুক অলপ আমি খুন্দি ল'ম খুন্দি লৈ পেলাই অলপ জালুক দি দিম ইয়াত এই জালুকেও মানে বিৰাট ধুনীয়া এটা ফ্লেভাৰ আনে তো এইখিনি বস্তু এতিয়া হৈ গৈছে এতিয়া আমি ইয়াত কি কৰিম গম পাইছেনে আমাৰ যিখিনি চিকেন আমি ৰোষ্ট কৰি ৰাখিছিলোঁ যিখিনি চিকেন এই গোটেই ৰোষ্টেড চিকেনখিনিতে আমি কি কৰিম কেৰাহীত এতিয়া চিকেনখিনি বঢ়িয়াকৈ এতিয়া মিক্স কৰিম বাটাৰৰ লগত চিকেনখিনি বিৰাট বঢ়িয়া হয় খাবলৈ গোন্ধ পাইছা না গোন্ধ মজা গোন্ধাইছে মইতো কৈছোৱেই বঢ়িয়া গোন্ধ টেষ্টটো বৰ মজা হয়
খানাটো বহুত ৰিচ খানা হয়। এতিয়া আমি কি কৰিম ইয়াত জানেনে? ক্ৰীম দিম। এইটো 200 গ্ৰাম ক্ৰীম আছে, গোটেই 200 গ্ৰাম ক্ৰীম আমি ইয়াত এতিয়া ইয়াকে কয় ক্ৰীমি চিকেন। ক্ৰীমি চিকেন যে কয় ইয়াকে কয় ক্ৰীমি চিকেন। ইয়াত পুৰা ক্ৰীম দি দিলোঁ, 200 গ্ৰাম ক্ৰীম দি দিলোঁ। ভিতৰত ক্ৰীমৰ ভিতৰত অকণমান লাগি থাকিব, ক্ৰীমৰ ভিতৰত অকণ অকণমান গাখীৰ দি আউখালি দিলোঁ ভিতৰত। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ যে, সেইকাৰণে ভিতৰত যি আছে মাল পুৰা উলিয়াই দিছোঁ আৰু দেই। এতিয়া আমি অলপ গাখীৰ দিম, কাৰণ চিকেনটো এতিয়া বইল হ'ব লাগিবতো। বইল হৈ পেলাই ক্ৰীম আৰু মানে এইটো গাখীৰ আৰু ক্ৰীমত বইল হ'ব, মানে বইল হ'ব আৰু গোটেই চিকেনটো আপোনাৰ চফ্ট হৈ যাব। আমি 100 ml মান গাখীৰ দি দিলোঁ এতিয়া ইয়াত। এতিয়া কি কৰিম জানে, এতিয়া চিকেনটো এতিয়া বইল হ'বলৈ দিম। এই ক্ৰীম আৰু গাখীৰতে চিকেনটো বইল হ'ব 10-15 মিনিট। তাৰপিছত চিকেনটো যেতিয়া চফ্ট হৈ যাব, আমাৰ চিকেনটো অলৰেডি ৰেডি হৈ আছে, পূৰা চফ্ট যেতিয়া হৈ যাব আৰু গাখীৰ আৰু চিকেন গাখীৰ আৰু ক্ৰীম যেতিয়া চিকেনটোৰ ভিতৰত সোমাই যাব, আমাৰ চিকেন তেতিয়া ৰেডি হৈ যাব। 10-15 মিনিটমান ৱেইট কৰক। তাৰপিছত আপোনালোকক দেখাই আছোঁ একদম পূৰা মজেদাৰ যিটো আমাৰ ক্ৰীমি চিকেন আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে। এতিয়া কি কৰিম জানেনে, এফালে চিকেন আমাৰ ৰেডি হৈ আছে। তো এতিয়া বনাই ল'ম কেঁকুৰাৰ চাটনিটো। কেঁকুৰা চাটনি ভালকৈ দেখোন চাওঁ। কেঁকুৰা চাটনি, এইটো কেঁকুৰাটো আমি পূৰা পুৰি ল'লোঁ। এতিয়া আমি ইয়াক মিক্সিত ভৰাম, পূৰা মিক্সি মে ডালেগা ইছকো। এইবোৰ গুচাব নালাগে নেকি? নালাগে, ক্ৰেব ইছকো বলতে ক্ৰেব। মিক্সিত ভৰাই দিলোঁ। লগত দিম আমাৰ পিঁয়াজ, নহৰুটো পুৰা নহৰু যে অকণমান চফা কৰি ল'লে হ'ল। স্মকি ফ্লেভাৰো থাকিব লাগে। সেইটো বস্তু বনালে মানে মোৰ মুখৰ একদম পানী আহিছে, মানে সঁচাই কৈছোঁ দেই। বেলেগ একো বনালে পানী অহা নাই, ইমান দেৰি চিকেন বনাই আছোঁ, কিন্তু এইটো বনোৱাৰ লগে লগে একদম মুখত পানী আহি গৈছে। জলকীয়াকেইটাও দি দিলোঁ ইয়াত, ধনিয়া পাত দি দিলোঁ, চিঙি ধনিয়া পাত দি দিলোঁ। এতিয়া আমাৰ মিক্সিৰ বাতি আমি বন্ধ কৰি এতিয়া মালটো কি কৰিম গম পাইছেনে? এইটো এতিয়া গৈ পেলাই আমি এইটো এতিয়া পুৰা মিক্সিত মাৰিমগৈ। এটা বস্তু দিব থাকিব নহয়, কি থাকিলে? নিমখ থাকি গৈছিলে। এই মেইন মালে থাকি গৈছে। চাটনিত নিমখ নহ'লে আৰু হ'ল আৰু। অলপ নিমখ দি দিম এতিয়া, চলাই দিওঁ দেই। তো আমাৰ কেঁকুৰা চাটনি পূৰা ৰেডি হৈ গ'ল। দেখিছে একদম মস্তি গোন্ধ এটা মাৰি আছে, বহুত মজা লাগে এইটো খাই। তো ইয়াত আৰু দুটামান ফাইনেল টাচ দিব আছে। প্ৰথমে ইয়াক উলিয়াই লওঁ, চাটনিখিনি উলিয়াই পেলাই ইয়াত ফাইনেল টাচটো দি আছোঁ দেই, আপোনালোকক দেখাই আছোঁ। তো ইয়াত ফাইনেলি আমি অলপমান নেমু দিম এতিয়া, আৰু একদম অলপমান আমি কি দিম, মিঠাতেল, কেঁচা মিঠাতেল দিম দেই। এতিয়া ভালদৰে মিক্স কৰিম আৰু ফাইনেলি আজি আমাৰ কেঁকুৰা চাটনি ৰেডি হৈ গ'ল। তো আমাৰ ক্ৰীমি চিকেন পূৰা ৰেডি হৈ গ'ল দিয়া দেই, বঢ়িয়াকৈ ৰেডি হৈ গ'ল। আৰু এইফালে বনাই আছে, চলে বনাই আছে ৰুটিৰ লগত খাবৰ কাৰণে। ৰেডি হৈ আমাৰ ক্ৰীমি চিকেন ৰেডি হৈ গ'ল। এতিয়া আমাৰ টেষ্টাৰ অকণমান টেষ্ট কৰি চাব। চাওঁ কেনেকুৱা হৈছে খাবলৈ, খাইছে যাব। গৰম হৈছে নি? হা কেনেকুৱা? হা পাৰিছেনে? বনাব পাৰিছেনে? হা নম্বৰ লাগে? এই 1 নম্বৰ দে নেকি? 1 নম্বৰ দিছে দে। কি কৰা? খোৱা আকৌ, ভাল লাগে খাই। হা খানা গৰম বনাই দিলোঁ আজি ক্ৰীমি চিকেনটো। শ্ৰীমতী খুচ প্ৰথমতে 1 নম্বৰ দিছিলে, এতিয়া দিছে 100। এতিয়া 100 নম্বৰ দিছে বোলে, 100 নম্বৰ। 10 out of 10। হ'ব। এতিয়া অকণমান মাল লৈ আহিছোঁ ৰাইজৰ কাৰণে। এটা কাম কৰা নাই, মাল এটা বস্তু দি দিম ওপৰত, 1 চামুচ বাটাৰ দি দিয়া নাই, অলপ টেষ্টটো আৰু ভাল লাগিব তেতিয়া। তো এইফালে পূৰা পল্টন বহি আছে, মোৰ সৰু ল'ৰাটো প্ৰায় খানা বনাবলৈ দিছে আৰু এদিকে আৰামত টিভি চাই বহি আছে। হা পাৰ্টিও কৰি আছে, ভিতৰত গৰমত বনাই মৰিছে, এইফালে পাৰ্টিও কৰি আছে। চিকেনটো খাই যাওঁ কেনেকুৱা হৈছে। চিকেনে হয়। ঐ গুলো না, কেঁকুৰা নহয়। ৰিভিউ লাগে, ৰিভিউ। কি কম হ'ল, কি বেছি হ'ল? কি কম হৈছে? অনেষ্ট ৰিভিউ আহিছে দেই, নিমখ কম হৈছে। ডুপ্লিকেট কৰিছে দেই, ভাল মানুহটো এনেই নিমখ কম বুলি কৈছে।
মাল কিবা বেলেগ কিবা খাই ল'লে আগতে এইবোৰ খাই লৈছে খাই লৈ এপে চেপে খাই লৈ এতিয়া মোৰ মাংস বেয়া হৈছে বুলি কিবা 2 নম্বৰ ৰিভিউ দিছে এইজনে ক'লে বোলে ভাল হৈছে কেনেকুৱা বহুতে কেনেকুৱা হৈছে হে এই জিভাত এই কৰিব লাগিব কাটা মাছ এই তহঁতি দুটা কি কৰি আছ খাই পেলাই এটা ৰিভিউ লাগে কেনেকুৱা হৈছে কেনেকুৱা হৈছে কেনেকুৱা গুলো কেনেকুৱা এই তই মুখত দিয়াই নাই এনে মজা খাই দিছো অ' দেখিলি কেনেকুৱা কেনেকুৱা হা মজা ৰাইজ কেনেকুৱা হৈছে মোৰ চকু বন্ধ হৈ যায় চবৰ মুখৰ মাছ বন্ধ কৰি দিলে গুলুগন্ধি কেনেকুৱা হৈছে চিকেন মজা ক্ৰিমি চিকেন খাই চব মানুহৰ মুখ বন্ধ হৈ আছে এপিচ খাই পেলাই কম দেই কেনেকুৱা হৈছে ৰিজাল্টটো মজা বিৰাট ধুনীয়া একদম কেনেকুৱা হ'ল চিকেনটো খাবলৈ এই ডাবল প্লাছ এইটো কেনেকুৱা ধৰণৰ নাম্বাৰ দিলেও सुपर से ऊपर আৰু এইটো হৈছে আমাৰ কেকুৰা চাটনি খোৱাই নাই নহয় কেকুৰা চাটনি চিপছ এডোখৰ লগতে খাই চিপছ এডোখৰ দিয়া কেকুৰা চাটনিটো কেনেকুৱা হৈছে কেকুৰা চাটনি খাই চাম দেই মজা বঢ়িয়া টেষ্ট ওলাইছে দেই কেকুৰাটো তো ক্ৰিমি চিকেন কিমান ভাল হৈছিলে তাৰ প্ৰমাণটো আপোনালোকক দেখাই দিছোঁ দেই ৰাইজে হাৰ্ডি একদম চুপি প্লেট চেলেকি চফা কৰি দিছে সেইডাল কুকুৰক দিলেও নেচেলেগে এতিয়া তহঁতি এনেকুৱাকে খালি কুকুৰে আহিবা আমাতকৈ ডাঙৰ কুকুৰ ক'বা ইমান ধুনীয়াকৈ খাইছে বুলি আগতে ট্ৰেইলৰ আছিলে এতিয়া মেইন চিনেমাখন আৰম্ভ কৰিছে ৰাইজে তো পুৰা খানা এতিয়া আমাৰ খানা বিশেষজ্ঞ এয়া পুৰা ৰুটি আৰু চোলা আৰু পনীৰ লৈ লৈছে তো এতিয়া মেইন চিনেমা আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া খানা পুৰা দবাই খাই দিম আৰু ৰাতি এতিয়া শুই থাকিম আৰু খাই বৈ দেই আৰু বেছি ভিডিঅ' ইয়াতে বেছি ভিডিঅ' নকৰোঁ আৰু তো ৰাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই কাইলৈ লগ পাম লুং ফুং চুপৰ লগত